ভাওনা হৈছে অসমত প্ৰচলিত এক পৰম্পৰাগত মনোৰঞ্জনৰ ধৰণ। ১৬শ শতিকাৰ আৰম্ভণিতে ৰচিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ভাওনা, যি অংকীয়া নাট নামেৰেও জনপ্ৰিয়। মনোৰঞ্জনৰ জৰিয়তে অসমীয়াৰ সমাজৰ বৈষ্ণৱ ধৰ্মীয় বাৰ্তা প্ৰেৰণৰ বাবেই তেওঁ এই ভাওনাৰ সৃষ্টি কৰিছিল। পিছলৈ শ্ৰী শ্ৰী মাধৱদেৱেও কিছুমান নাটক ৰচনা কৰে তেওঁৰ গুৰুৰ পৰা অনুপ্ৰাণিত হৈ। ভাওনাসমূহ অসমীয়া আৰু ব্ৰজাৱলী ভাষাত লিখা হৈছিল। ভাওনাৰ কিছুমান বিশেষ বৈশিষ্ট্য যেনে সংলাপ, সাজ-পোছাক, অলংকাৰ, প্ৰৱেশ আৰু চৰিত্ৰৰ চাল-চলনৰ দৰে বৈশিষ্ট্যই ভাওনাক আন নাটকৰ পৰা পৃথক কৰাত সহায় কৰে। বৰ্তমান বিভিন্ন সত্ৰই এই ৰীতি-নীতি জীয়াই ৰাখি আৰু নিজৰ ঐতিহ্য সংৰক্ষণ কৰি আজিলৈকে শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা সম্পাদন বজাই ৰাখে। তোমালোকৰ কোনে কোনে ভাওনা কৰিছা আৰু কোনখন? কমেণ্টত জনাবাচোন। তেন্তে আজি কি শিকিলা?